নমস্কাৰ ৰাইজৰ বাবে ভাল খবৰ এটা আনিছোঁ। সূৰুজমুখীয়ে নতুনকৈ এটা ৱেবছাইট আৰম্ভ কৰিছোঁ। ৱেবছাইটটোৰ নাম হ'ল সূৰুজমুখী.com। আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে, আমাক সূৰুজমুখী.com গুগলত গৈ আমাৰ ছাৰ্ভিচবিলাক বুকিং কৰিব পাৰিব। আৰু কেনেদৰে বুকিং কৰিব লাগিব আপোনালোকক দেখাম। আৰু সূৰুজমুখী.com গুগলত মাৰিব, গুগলত মৰাৰ পিছত আমাৰ ছাৰ্ভিচবিলাক দেখাব। পেইণ্টৰ, টাইলছৰ, ইভেণ্ট মেনেজমেণ্ট, তাৰপিছত আপোনাৰ ফ্ৰিজ, ৱাশ্বিং মেচিন ৰিপেয়াৰিং, আমাৰ যিবিলাক ছাৰ্ভিচ প্ৰভাইড কৰোঁ সকলোবোৰ দেখা পাব। যদি আপোনালোকক ধৰি লওক আপোনাৰ ফ্ৰিজ, ৱাশ্বিং মেচিন ছাৰ্ভিচ দৰকাৰ হ'ল, বুকিং ছাৰ্ভিচত যাব। আৰু তাৰপিছত আপোনাৰ নেক্সটটো মাৰিব, নেক্সট মৰাৰ পিছত ফ্ৰিজ ৱাশ্বিং যি লাগে নেক্সট মাৰিব, নেক্সট মৰাৰ পিছত আপোনাৰ ডেটটো লাগিব। ধৰি লওক আপোনাৰ 22 তাৰিখে দৰকাৰ, আপোনাৰ 26 তাৰিখে ছাৰ্ভিচটো দৰকাৰ হয়, 26 তাৰিখটো চিলেক্ট কৰিব লাগিব। তাৰপিছত নেক্সট মাৰিব লাগিব। নেক্সট মৰাৰ পিছত আপোনাৰ ফোন নম্বৰ, এড্ৰেছ দি দিব। আমাৰ অফিচলৈ সকলো ডাটাটো আপোনাৰ গুচি যাব। আমাৰ টেকনিচিয়ানে বা আমাৰ টিমে আপোনালোকক যোগাযোগ কৰিব। তেনেদৰে আপোনালোকক যদি ইভেণ্ট মেনেজমেণ্ট দৰকাৰ হয়, কেটাৰিং ছাৰ্ভিচটো এয়া, কেটাৰিং ছাৰ্ভিচত গুচি যাব, নেক্সট মাৰিব। লগতে আপোনাৰ বিয়া ডেটটো কেতিয়া, কি তাৰিখে অনুষ্ঠান আছে আপোনালোকে বুকিং কৰিব পাৰিব। ধৰি লওক আপোনাৰ 30 তাৰিখে অনুষ্ঠান এটা আছে, অনুষ্ঠানটোত আপোনাৰ চিলেক্ট কৰিব পাৰিলে ডেট, ফোন নম্বৰ দি দিব। আমাৰ অফিচলৈ গোটেই ডাটাটো গুচি যাব। আমাৰ টিমে আপোনালোকক যোগাযোগ কৰিব। আৰু ৰাইজৰ বাবে চিন্তা কৰি এই ৱেবছাইটটো আৰম্ভ কৰিছোঁ। ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ, সেইকাৰণে এই ভিডিঅ'ৰ যোগে জনাইছোঁ। লগতে আমাৰ ফোন নম্বৰটো আকৌ কৈ দিছোঁ, কিছুমানৰ ওচৰত নাথাকিব পাৰে, 8399873996। লগতে আমাৰ ৱেবছাইটটো ডিছপ্লেত দি দিম, আৰু লগতে ফোন নম্বৰটো দি দিম। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ওচৰে পাঁজৰে বিভিন্ন অনুষ্ঠান প্ৰয়োজন হৈ থাকে, লগতে ফ্ৰিজ, ৱাশ্বিং মেচিন বেয়া হৈ থাকে, ভাল কৰিবলৈ মানুহ দৰকাৰ হ'ব পাৰে। আমাৰ ছাৰ্ভিচ প্ৰভাইড যিহেতু কৰি আছোঁ, লগতে পেইণ্টৰ, টাইলছৰ সকলোবোৰ ছাৰ্ভিচ প্ৰভাইড কৰিছোঁ। লগতে যিকোনো কাম থাকিলে ভিডিঅ'টোৰ তলত আপোনাৰ কমেণ্ট এটা দি দিব। লগতে ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব। যিহেতু আমাৰ সূৰুজমুখীত সকলোবোৰ থলুৱা যুৱক যুৱতীক লৈ কিছুমান কাম কৰি আছোঁ, আৰু তেওঁলোকৰ সংস্থাপনটো আমি সদায় বিচাৰোঁ। আৰু আপোনালোকে যিমান পাৰে আপোনালোকৰ সহায় সহযোগৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা থাকিল। ধন্যবাদ।